গোটেই মাহটো কষ্ট কৰাৰ পাছত মাহৰ শেষত আপোনাৰ তাত পইচা কিয় নাথাকে আপুনি জানেনে? আপোনাৰ লাগিব পাৰে এইটো হয় কাৰণ আপোনাৰ ভাগ্য বেয়া বা দৰমহা কম, কিন্তু নহয়। আচলতে আপুনি তিনিটা অজ্ঞাতে কৰি থকা ভুলৰ বাবে আপুনি ধনী হ'ব পৰা নাই। আৰু আজি এই ভিডিঅ'টোত আমি এই তিনিটা অভ্যাসৰ কথা ক'ম, যি তিনিটা অভ্যাস যদি আপুনি সলনি কৰি লয় আপোনাৰ তাত ইনকামৰ ফ্ল'টো বাঢ়ি যাব। এই তিনিটা অভ্যাস যদি আপুনি ঠিক কৰি লয় আপোনাৰ যিখিনি মানি ব্লকেজ আছে মানি ব্লকেজখিনি দূৰ হৈ যাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এটা এটাকৈ এই অভ্যাসকেইটাক বুজো। নম্বৰ 1, প্ৰথমটো হ'ল পইচা নাই বুলি চিঞৰি থকা। যেতিয়া আপোনাৰ লগ বন্ধু পৰিয়ালবৰ্গৰ ওচৰত যায় তেতিয়া আপুনি এইটো কথা চিঞৰি কৈ থাকে যে মোৰ তাত পইচা নাই, পইচাৰ বৰ অভাৱ, পইচাৰ বৰ নাটনি, ৰাইট? আপুনি বাৰ এইটো কথা যদি কৈ থাকে তেতিয়াহ'লে এইটো বস্তুৱে আপোনাৰ তাত মানি ফ্ল'টো কমাই দিয়ে। চাওক, ল অফ এট্ৰাকশ্যনে কি কয়? ল অফ এট্ৰাকশ্যনে কয় যে যিটো বস্তুত আপুনি বেছি ফ'কাছ কৰিব সেইটো বস্তুৱে আপোনাৰ জীৱনত বাঢ়ি যায়। যদি আপোনাৰ পইচাৰ অভাৱত আপুনি বেছি ফ'কাছ কৰে তেতিয়াহ'লে আপোনাৰ জীৱনত অভাৱ বাঢ়ি গৈ থাকিব। সেইটো কাৰণে এনি টাইম পইচা নাই কৰি নাথাকিব। কাৰণ পইচা নাই শব্দটো কাৰো কাৰণে প্ৰযোজ্য নহয়। কাৰোবাৰ কাৰণে যদি মাহত 50,000 টকাত অভাৱ চলে, কাৰোবাৰ কাৰণে মাহত 15,000 টকা ইনকাম কৰাৰ কাৰণে হাবিয়াস কৰি আছে। কাৰোবাৰ লাগে যে মাহত 5 লাখ টকা পালেহে লাইফটো হেপী হ'ব পাৰিব, কাৰোবাৰ লাগে যে 50,000 টকা আহিলে লাইফত চব প্ৰব্লেম নাইকিয়া হৈ যাব। চাওক, পইচা আমাৰ আটাইৰে আছে। আমাৰ খৰচা অনুযায়ী আমি হয়তো মিলাব পৰা নাই, কিন্তু তাৰ কাৰণে অৰ্থ এইটো নহয় যে পইচা নাই। পইচা আপোনাৰ তাতো আছে, পইচা আমাৰ সকলোৰে তাত আছে। তো তাৰ কাৰণে আপুনি কেতিয়াও পইচা নাই কৰি নাথাকিব, সেইটোৱে আপোনাক বিপদত পেলাব পাৰে। দ্বিতীয় অভ্যাসটো হ'ল আনক দেখাবৰ কাৰণে আপোনাৰ প্ৰয়োজনতকৈ দামী বস্তু লৈ নেপেলাব। বহুত মানুহে এনেকুৱা কৰোঁ যে আমি আনক ইমপ্ৰেছ কৰাৰ কাৰণে আমি দামী বস্তু কিনি লওঁ, আমি বেছি EMIত বস্তু কিনি লওঁ। আৰু যেতিয়া আপুনি EMIত বেছি EMIত আপুনি বস্তু কিনে, আপুনি লাহে এটা মেৰ পাকত সোমাই যায়। EMIৰ পিছত EMI অহা আৰম্ভ হয় আৰু ফাইনেলি এটা সময়ত সেই বস্তুটো যিটো প্ৰয়োজন আছে সেই প্ৰয়োজনটোতো কেতিয়াও ফিল আপ নহয়। মানুহক দেখুৱাৰ চক্কৰত আপুনি EMIত এনেকুৱাকৈ ফচি যায় যে আপুনি কষ্ট কৰি ইনকাম কৰা পইচাটো আপোনাৰ হাতৰ পৰা ওলাই যায়। তাৰ কাৰণে মই এটা ফৰ্মুলা ইউজ কৰোঁ, সেইটো আপোনালোকে ইউজ কৰিব পাৰে। আপুনি এটা বস্তু যদি যিটো বস্তু আপোনাৰ খুব প্ৰয়োজনীয় হৈ থকা নাই, যিটো আপোনাৰ চখৰ বস্তু নহয়, সেই বস্তুটো তেতিয়ালৈকে নিকিনিব যেতিয়ালৈকে সেই বস্তুটো আপুনি ফুল এমাউণ্টটো কেছ এমাউণ্ট দি ল'ব নোৱাৰে। আপুনি যেতিয়ালৈকে নগদত তাক কিনিব নোৱাৰে তেতিয়ালৈকে আপুনি নিকিনিব। আপুনি এইটো কৰিব পাৰে যে আপুনি ধৰক বাইক এখন ল'ব বিচাৰিছে, 2 লাখ টকাৰ বাইক। আপুনি তেতিয়ালৈকে যদি বাইকখন আপোনাৰ বহুত প্ৰয়োজনীয় হৈ থকা নাই, যদি ধৰক আপোনাৰ এখন এতিয়া ছেকেণ্ড হেণ্ড বাইক আছে যিখনেৰে আপুনি অহা যোৱা কাম কৰি থাকিব পাৰিছে, বাট আপুনি এখন দামী বাইক ল'ব বিচাৰিছে, আপোনাৰ সেইটো ড্ৰিম আছিল, সপোন আছিল, সেইটো সপোন তেতিয়ালৈকে আপুনি পূৰণ নকৰোঁ যেতিয়ালৈকে আপোনাৰ তাত 2 লাখ টকা কেছ এমাউণ্ট ৰেডি নহয়। মই এইটো কোৱা নাই যে আপুনি বাইকখন কেছতে কিনক, কিন্তু আপোনাৰ তাত 2 লাখ টকা কেছ ৰেডি হ'ব লাগে। তাৰপাছত আপুনি 50,000 টকা ডাউন পে'মেণ্ট দি 1.5 লাখ টকা লোন লৈ পেলাই আপুনি বাইকখন কিনিব পাৰে। এই যিটো 1.5 লাখ টকা আছে সেইটো আপুনি FD কৰিব পাৰে, আপুনি ইনভেষ্টমেণ্ট কৰিব পাৰে, যিটোৱে আপোনাক EMIতকৈ বেছি ৰিটাৰ্ণ আনি দিব। সেইটো আপুনি কৰিব পাৰে, সেইটো কৰিলে ন' প্ৰব্লেম। কিন্তু অযথা শ্ব' অফ কৰাৰ কাৰণে EMIত দামী বস্তু কিনি নল'ব, যিটোৱে আপোনাক গেৰেণ্টি দুখীয়া বনাব। তৃতীয় অভ্যাসটো আটাইতকৈ ইম্পৰ্টেণ্ট আৰু এইটো অভ্যাস মই জানো মেক্সিমাম মানুহৰ আছে, আপোনাৰো থাকিব পাৰে, গতিকে এইটো অভ্যাস বহুত ডিপলি বুজিব। এই অভ্যাসটো হ'ল পইচাক অসন্মান কৰা অভ্যাস। আপোনাৰ লাগিব যে মইতো ডেফিনেটলি পইচাক অসন্মান নকৰোঁ, মোৰ তাত যিখিনি পইচা আছে সেইখিনি পইচা মই কাকো দিব নোখোজোঁ, সেইখিনি পইচা মই খৰচাও কৰিব নোখোজোঁ, মই মোৰ পইচাক বহুত সন্মান কৰোঁ। চাওক, পইচাক সন্মান কৰা আৰু মোৰ পইচাক সন্মান কৰা দুটা বেলেগ বস্তু। আপুনি অভাৰঅল পইচাক সন্মান কৰে নে নাই? যদি আপুনি অভাৰঅল পইচাক সন্মান কৰে তেতিয়াহ'লে আপুনি ধনী মানুহ এজনক দেখিলে যাৰ তাত বহুত বেছি পইচা আছে, যাৰ তাত লাক্সাৰী আছে, তেওঁক দেখিলে আপুনি জেলাচি ফিল কৰিব নোৱাৰিব। যদি আপুনি এজন ধনী মানুহ দেখিলে লাগে যে ই কিবা 2 নম্বৰী কৰি ধনী হৈছে, ই কিবা চুৰ ডকাইতি কৰি ধনী হৈছে, ই মানুহক ঠগাই ধনী হৈছে, তেতিয়াহ'লে আপোনাৰ ব্ৰেইনে এইটো মানি ল'ব যে ধনী মানুহটো বেয়া মানুহ হয়। আৰু আপোনাৰ ব্ৰেইনে কেতিয়াও আপোনাক ধনী বনাব নিবিচাৰিব, কাৰণ ধনী হ'ব লাগিলে আপুনি বেয়া হ'ব লাগিব আৰু আপোনাৰ ব্ৰেইনে আপোনাক বেয়া বনাব নোখোজে। ইন দ্য ছেম ৱে যদি আপুনি এজন মানুহে লাক্সাৰী গাড়ী এখন ল'লে আপোনাৰ জেলাচি ফিল হয়, আপোনাৰ হিংসা আহে, আপোনাৰ এনেকুৱা লাগে যে এইবিলাকতো 2 নম্বৰী কৰা মানুহে কৰিব পাৰে, মানুহক ঠগোৱা মানুহে এনেকুৱা দামী গাড়ী কিনিব পাৰে, আমাৰ দৰে কষ্ট কৰি কৰা মানুহৰ ক'ত এইবোৰ হয়, তেতিয়াহ'লে আপুনি পইচাক অসন্মান কৰি আছে। আৰু যেতিয়ালৈকে আপুনি বেছি পইচাটোক অসন্মান কৰি থাকিব তেতিয়ালৈকে আপোনাৰ লাইফলৈকে বেছি পইচা নাহিব।
এতিয়া আপুনি কম পইচা সন্মান কৰে নে বেছি পইচা সন্মান কৰে যদি আপুনি কেৱল কম পইচা সন্মান কৰে কিন্তু বেছি পইচাক আপুনি অসন্মান কৰে তেতিয়াহ'লে আপোনাৰ জীৱনত কম পইচাটো আহি থাকিব কিন্তু বেছি পইচাৰ ৰাস্তাটো জীৱনৰ কাৰণে বন্ধ হৈ থাকিব সেইটো কাৰণে যেতিয়া আপুনি এজন বেছি সাকসেসফুল মানুহক দেখে বেছি ধনী ৰিচ মানুহক দেখে আপুনি তেওঁলোকৰ পৰা ইনস্পায়াৰ হওক আপুনি সময় সুবিধা পালে তেওঁলোকক সোধক যে তেওঁলোকে এনেকুৱা কি জানে যিটো আপুনি নাজানে তেওঁলোকে এনেকুৱা কি কৰে যিটো আপুনি নকৰে আৰু তেওঁলোকৰ পৰা আপুনি শিকিব বিশ্বাস কৰক আপুনি যদি 100 জন ধনী মানুহক চিনি পায় তাৰ পৰা 90 জন ধনী মানুহ ভালো ওলায় নো ডাউট তাত 10% বেয়া থাকিব কিন্তু যদি আপুনি ৰিচ হ'ব বিচাৰিছে প্ৰথম ৰিচ মানুহ হওক ধনী মানুহ হওক ৰেসপেক্ট কৰা আৰম্ভ কৰক তেওঁলোকৰ ৰিচনেছটোক ৰেসপেক্ট কৰা আৰম্ভ কৰক তেওঁলোকৰ তাত যিখিনি পইচা আছে সেই পইচাখিনিক ৰেসপেক্ট কৰা আৰম্ভ কৰক দেখিব আপোনাৰ মানি ফ্ল'টো বহুত ফাষ্ট বাঢ়িব আশা কৰোঁ এই তিনিটা অভ্যাসৰ লগত আপুনি নিজক ৰিলেট কৰিব পাৰিছে এই তিনিটা অভ্যাসৰ কোনটো অভ্যাস আপোনাৰ তাত আছে আপুনি কমেন্টত জনাব কাৰণ যেতিয়ালৈকে আপুনি আপোনাৰ ভুলটো স্বীকাৰ নকৰে আপুনি সেই ভুলটো কেতিয়াও কাৰেক্ট কৰিব নোৱাৰিব গতিকে কমেন্টত 1 2 নে 3 কোনটো ভুল আপুনি বৰ্তমান কৰি আছে কোনটো ভুল অভ্যাস আপোনাৰ বৰ্তমান আছে আপুনি কমেন্টত জনাব আৰু এনেকুৱা যদি ল অফ এট্ৰাকচনৰ টেকনিক শিকি আপুনি আপোনাৰ লাইফটো চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে আপুনি জয়েন কৰিব পাৰে আমাৰ দুদিনীয়া ল অফ এট্ৰাকচনৰ ওয়াৰ্কশ্বপটো কেনেকৈ জয়েন কৰিব পাৰে ডেসক্ৰিপচনত আমি ডিটেইলছ দি ৰাখিম আৰু লগতে আমি অহা সপ্তাহত 6 জুলাইৰ পৰা 10 জুলাইলৈকে এটা ফ্ৰী ওয়াৰ্কশ্বপ কৰি আছো জীৱন হলা হওক যেটো ইউটিউবত লাইভ হ'ব আপুনি সেই ওয়াৰ্কশ্বপটোৰ কাৰণেও ফ্ৰী ৰেজিষ্টাৰ কৰি ৰাখিব পাৰে তাৰ লিংকটো আমি ডেসক্ৰিপচনত দি ৰাখিম ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ যোৱাৰ আগত চেনেলটোক সাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব বাই বাই